forward PMAYৰ ঘৰ বিতৰণ কৰা হৈছে পৰ্বতজোৰা LSC ৱাইজে আমি ইয়াতে বিতৰণ কৰিছোঁ দেৱীতলা বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামত খুব ভাল লাগিছে আমি এই কথাটো বাৰে বাৰে কৈ আহিছিলোঁ যোৱা ইলেকশ্যনৰ সময়ছোৱাত BTC ইলেকশ্যনৰ সময়ছোৱাত আমি বাৰে বাৰে কথা কৈ আহিছিলোঁ যে আমাৰ ৰাইজে ঘৰ পাব লাগে চৰকাৰত অহাৰ লগে লগে আমি PMAYৰ ঘৰ যোৱা BPF চৰকাৰৰ সময়ত আমি যেনেকৈ বিতৰণ কৰিছিলোঁ যেনেকৈ এটা অসমৰ পৰা টাৰ্গেট আনি পেলাই আমি ৰাইজক PMAYৰ ঘৰ চৰকাৰী আৱাস আমি দিবলৈ সক্ষম হৈছিলোঁ ঠিক এইবাৰো আমি চৰকাৰত অহাৰ লগে লগেই আমি চৰকাৰী ঘৰবিলাক প্ৰত্যেকজন নাগৰিকে পাবলগীয়া নাগৰিকে যাতে বাদ পৰি নাযায় তাৰ ওপৰত নজৰ দি আমি প্ৰত্যেকজন পাবলগীয়া বেনিফিচিয়াৰীক আমি ঘৰ আবণ্টন দিম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু এই প্ৰতিশ্ৰুতিটো আজি ৰূপায়ণ কৰিছোঁ আজি ইয়াতে আমি প্ৰথম দিন আৰম্ভণি হিচাপে আমি 1776জন হেৰিক আমি বিতৰণ কৰিছোঁ আৰু পৰ্যায়ক্ৰমে ব্লক আৰু VCDC নিজৰ VCDCৰ ফালৰ পৰা এখেতসকলে যিমানবিলাক VCDCত যিমানবিলাক টাৰ্গেট আছিল সেই টাৰ্গেটসমূহ ফিল আপ কৰা হ'ব